নমস্কাৰ বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই নিশ্চয় ভিডিঅ'ৰ বিষয়টো বুজি পাইছে। আজি আমি জানিম যে আমি কেনেকৈ আমাৰ এয়াৰটেল সিমৰ কল হিষ্টৰীবিলাক বা SMS হিষ্টৰী এইবিলাক উলিয়াব পাৰি পুৰা এমাহৰ জানকাৰী আমি মানে কাক SMS কৰা হৈছিল, কল কৰা হৈছিল, সকলোখিনি ওলাই আহিব। কাৰণ কিছুমান সময়ত কিছুমান লোকৰ SMS বা কল হিষ্টৰী এইবিলাক উলিয়াব লগা হয়। সো আজি আমি এইটোৰ বিষয়ে জানিম যে আমি কেনেকৈ এইটো উলিয়াব পাৰোঁ। সো বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বলক 121 লৈ আমাক এটা SMS কৰিব লাগিব। ইয়াত টাইপ কৰিব লাগিব ইপিৰি বিল। এতিয়া এটা স্পেচ দিব লাগিব। এতিয়া আমি যিটো মাহৰ কল হিষ্টৰী বা SMS হিষ্টৰী এইবিলাক উলিয়াম, সেই মাহৰ নামটো ইয়াত টাইপ কৰিব লাগিব। সো মই নৱেম্বৰ দিলোঁ। কাৰণ যিটো আমাৰ চলিত মাহ থাকিব সেই চলিত মাহৰ বিলটো জেনেৰেট নহ'ব। সো আমাৰ তাৰ আগৰ মাহটোৰ নাম দিব লাগিব। সাপোজ এতিয়া আমি ডিচেম্বৰত মাহত আছোঁ, জানুৱাৰী মাহত ডিচেম্বৰ মাহৰ হিষ্টৰীটো উলিয়াব পাৰিম। বৰ্তমান আমি আছোঁ ডিচেম্বৰত। সো মই দিলোঁ নৱেম্বৰ মাহৰ বিলটো উলিয়াম। এতিয়া মাহটোৰ নাম দিলোঁ। দিয়াৰ পিছত আকৌ এটা স্পেচ দিব লাগিব। স্পেচ দিয়াৰ পিছত এতিয়া আপোনাৰ ইমেইল আইডিটো ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া SMS-টো চেণ্ড কৰিম। চাওক এতিয়া আমাৰ ইয়াত এটা SMS আহিল। ই বিল ফৰ নাম্বাৰটো আচ্ছা ফৰ দ্য মান্থ অফ নৱেম্বৰ হেজ বিন চেণ্ড টু ইয়ৰ ইমেইল আইডি। আৰু আমি PDF ফৰ্মেটত যিটো ফাইল ৰিচিভ কৰিম সেই ফাইলটোৰ বাবে এটা পাছৱাৰ্ড লাগিব। আৰু এই পাছৱাৰ্ডটো ইয়াতে থাকিব, SMS বক্সত আহিব, যিটো আমাক মানে অফিচৰ পৰা আমাৰ ইয়াত যিটো SMS আহিল এই পাছৱাৰ্ডটো সেই PDF ফাইলটো অ'পন কৰিবলৈ হ'লে এই পাছৱাৰ্ডটো লাগিব। পাছৱাৰ্ডটো কপি কৰিলোঁ। এতিয়া মই ইমেইলটো অ'পন কৰিম, জিমেইল। চাওক ইয়াত মেইল এটা আহি গ'ল, ই বিল প্ৰিপেইড বিল ফৰ ইয়ৰ নাম্বাৰ। অ'কে ক্লিক কৰিলোঁ। এতিয়া একেবাৰে স্ক্ৰল ডাউন কৰি হেনে তল পিনে আহিলে PDF ফাইলটো পাই যাম। PDF ফাইলটোত ক্লিক কৰিম। PDF ফাইলটো অ'পন কৰি ল'ম। এতিয়া চাওক ইয়াত পাছৱৰ্ড বিচাৰিছে। সো পাছৱৰ্ডটো আমি ইয়াত কপি কৰিছোঁ, ইয়াত পেষ্ট কৰি দিম। পেষ্ট কৰিলোঁ, অ'পেন কৰিলোঁ। চাওক আমাৰ নৱেম্বৰ মাহৰ পুৰা হিষ্টৰীটো ওলাই আহিছে। এয়াৰটেল ইয়াত নাম্বাৰ শ্ব' কৰিছে, চিমটো কাৰ নামত এইটো শ্ব' কৰিব। এতিয়া চাওক ইয়াত আছে ভয়েচ যিটো দেখাইছে এতিয়া হৈছে আমাৰ কলৰ। আমি নৱেম্বৰ মাহত যিমানকেইটা কল কৰিছোঁ কলৰ হিষ্টৰীবিলাক ইয়াত আছে। ডেট শ্ব' কৰিছে, টাইম শ্ব' কৰিছে, আৰু কাক কল কৰিছোঁ এইটো নাম্বাৰ শ্ব' কৰিছে, আৰু কিমান সময়ৰ বাবে কল মানে আৰু কিমান সময় কথা পাতিছোঁ এইটা শ্ব' কৰিছে, ডিউৰেশ্যন। আৰু SMS চাবলৈ হ'লে স্ক্ৰল কৰি যাম তলপিনে। ইয়াত আহি গ'ল SMS লোকেল। ইয়াত চিৰিয়েল নাম্বাৰ দেখুৱাইছে, ডেট, টাইম, আৰু এইপিনে নাম্বাৰ। আচ্ছা কাক মানে SMS কৰিছিলোঁ নৱেম্বৰ মাহটোত ইয়াত সকলোখিনি জানকাৰী দিছে। মানে যাৰ লগত SMS কৰিছিলোঁ তাৰ নম্বৰটো ইয়াত শ্ব' কৰিছে। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।